জুৰিয়াৰ নগাঁও এৰাবাৰী বজাৰৰ বৰ আম গছজোপাৰ তলত বিৰল প্ৰজাতিৰ জহামাল উদ্ধাৰ। নগাঁৱৰ জুৰিয়াৰ এৰাবাৰীৰ বজাৰৰ বৰ আম গছজোপাৰ তলত এটা বিৰল প্ৰজাতিৰ জহামাল উদ্ধাৰ হয়। লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহিছিল এই বিৰল প্ৰজাতিৰ জহামালটো। আজি সন্ধিয়া এজন খেতিয়কে প্ৰত্যক্ষ কৰে বিৰল প্ৰজাতিৰ জহামালটো। পিছত স্থানীয় সচেতন নাগৰিকৰ সহযোগত একাংশ যুৱকে বিৰল প্ৰজাতিৰ জহামালটো নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই খবৰ বন জুইৰ দৰে বিয়পি পৰাত বিৰল প্ৰজাতিৰ জহামালটো চাবলৈ লোকে লোকাৰণ্য হৈ পৰে অঞ্চলটোত। পিছে স্থানীয় বন বিভাগৰ লোকক খবৰ দি বন বিভাগৰ লোকক সমজাই দিয়া হয় বিৰল প্ৰজাতিৰ জহামালটো। আজি ৩৫০ বছৰ গৰকা ঐতিহাসিক বৰম গছৰ তলত এজন খেতিয়কে এটা জহামাল প্ৰত্যক্ষ কৰে আৰু সেই খেতিয়কে এই জহামালটো সংৰক্ষণ কৰি আমাক খবৰ দিয়ে আৰু আমি গাঁৱৰ ৰাইজ গৈ তাত উপস্থিত হওঁ আৰু চুটিৰপাৰ বনৰক্ষী বিষয়াক আমি ইনফৰ্ম কৰোঁ আৰু লগে লগে চুটিৰপাৰ বনৰক্ষী বিষয়াই সেইখিনি তাত আহি উপস্থিত হয় আৰু জহামালটো চুটিৰপাৰ বনৰক্ষী বিষয়াই আমি সমজাই দিওঁ। আৰু লগতে আমি আপোনালোক সকলোকে আহ্বান জনাওঁ যে যদি তেনেকুৱা কিবা বস্তু আপোনালোকে জন্তু বা বনৰক্ষীৰ লগত জড়িত কিবা বস্তু আপোনালোকে দেখা পায় লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টত আপোনালোকে যোগাযোগ কৰিব আৰু সেই বস্তুটো আপোনালোকে গতাই দিব। ধন্যবাদ।